নমস্কাৰ বন্ধুসকল, আজি বনাম ৰঙালাও আৰু মাছ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। মই এই ৰঙালাওখিনি কাটি ল'ম, গোটেইখিনি নলওঁ, তাৰ আধাহে ল'ম। সৰু সৰুকৈ কাটি ল'ম। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি আৰু লৈছোঁ, নেহৰু কেইকুটামান লৈছোঁ, গুচাই লৈছোঁ, আদা কেইকুটামান কাটি লৈছোঁ আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ। বাকলি গুচাই লৈছোঁ। এতিয়া আগলৈ কি কৰোঁ আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰপিছত এইখিনি মই মিক্সিং জাৰত মাৰি লৈছোঁ। এইখিনি পিঁয়াজখিনি সৰু সৰুকৈ কাটি অকণমান থেতেলিয়াই লৈছোঁ। এইখিনি মই ইয়াতে ব্যৱহাৰ নকৰোঁ। এইখিনি আদা মই বেলেগকৈ ৰাখি দিছোঁ, এইখিনি ইয়াতে ব্যৱহাৰ নকৰোঁ। থেতেলিয়াই লৈছোঁ। এইখিনি থেতেলিওৱা আদাখিনি ব্যৱহাৰ কৰিম। এইখিনি নেহৰুখিনি আৰু পিঁয়াজখিনি ব্যৱহাৰ নকৰোঁ, থেতেলিওৱা নেহৰুখিনিহে ব্যৱহাৰ কৰিম। মই এটা কেৰাহী বহাই দিছোঁ তেল দি দিম। আৰু তাতে তেল দি দিছোঁ। তেল গৰম হৈছে। তেল গৰম হোৱাৰ পিছত মই নেহৰু আৰু আদাখিনি দি দিছোঁ, দি অকণমান লৰাই দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। অকণমান ভাজি ল'ম। তাৰপিছত আমি ইয়াতে পিঁয়াজখিনি দি দিম। তাৰপিছত অকণমান ৰঙচুৱা হোৱালৈকে আমি ভাজিম। গোটেইখিনি ভালদৰে লৰাই থাকিম। ৰঙা হোৱালৈকে অলপ ভাজি লওঁ। এতিয়া আমি ইয়াতে হালধি গুড়ি দি দিছোঁ আৰু নিমখ দি দিম। এয়া নিমখ দি দিলোঁ। তাৰপিছত আমি ইয়াতে অকণমান জিৰা জালুকৰ গুড়ি দি দিম। দি উঠি আমি গোটেইখিনি ভালদৰে লৰাই দিম। ভালদৰে লৰাই থাকিম যেতিয়ালৈকে ইয়াৰ ৰংটো সলনি হৈ নাযায়। আধাখিলা তেজপাত দি দিছোঁ, দি আকৌ অকণমান লৰাই দিছোঁ। এতিয়া আমি ইয়াতে ব্যৱহাৰ কৰিম ৰঙালাওৰ পেষ্টখিনি। ৰঙালাওৰ পেষ্টটো দি দিছোঁ, দি ভালদৰে লৰাই দিম। লৰাই থাকোঁতে অকণমান তেল বিৰিঙিব ধৰিছে। আপোনালোকে ভাবিছে চাগে মই জলকীয়া ইউজ কৰা নাই ইয়াতে কিয়। মই ইয়াতে জলকীয়া গুড়ি ইউজ কৰিম, সেইকাৰণে মই জলকীয়া ইউজ কৰা নাই। আমি জলকীয়া আনি অকণমান কম খাওঁ, সেইকাৰণে। তাৰপিছত আমি ইয়াতে অকণমান পানী দি দিম। এতিয়া মই ইয়াতে অকণমান পানী দিম। পানী দি দিছোঁ। তাৰপিছত ভালদৰে লৰাই দিম। অকণমান পানী দি লাৰি দিছোঁ আকৌ।
পানীখিনি শুকাই গৈ আকৌ অকণমান তেল বিৰিঙিব ধৰিছে। তাৰপিছত পানীখিনি শুকাই আকৌ তেল মিৰিঙিব ধৰিছে। এতিয়া ইয়াতে মই এতিয়া মাছ আমি দি দিম। মাছখিনি দি দিছোঁ। আমি দুজন মানুহ, সেইকাৰণে ভালদৰে লাৰি দিছোঁ। দুপিচে মাছ দিছোঁ। এতিয়া ইয়াতে অকণমান পানী দি দিম। তাৰপিছত আকৌ অকণমান পানী দিছোঁ যাতে মাছখিনি ভালদৰে সিজি যায়। মই জলকীয়া ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিম। এইখিনি মই ইয়াতে ৰেড চিলি দি দিম। ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই অকণমান ৰেড চিলি দি দিছোঁ। তাৰপিছত মই লৰাই দিছোঁ ভালদৰে লৰাই দিছোঁ। যাতে গোটেইখিনি মিক্স হৈ যায়। তাৰপিছত আমি পানীখিনি শুকাই যোৱালৈকে ৰখিম। যেতিয়া অকণমান তেল বিৰিঙিব আমি নমাই দিম। আমাৰ মাছ আৰু ৰঙালাও ৰেডি। আপোনালোকে এবাৰ বনাই খাবচোন, কেনেকুৱা হয় জনাব। যদি বনাই এবাৰ খাইছে খাই চাবচোন তেতিয়াহ'লেও মানে জনাব। ধন্যবাদ। কেনেকুৱা হয় জনাব।